যদি জীবনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। যদি জোনবেলি তৰায়ো মুখ ঢাকে, যদি মুক্ত আকাশৰ ৰদেও নাহে। নমস্কাৰ বন্ধুসকল, হিতেশ শৰ্মা ট্ৰেভেল ব্লগলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই ভিডিঅ'টো বনাবলৈ ওলাইছোঁ মোৰ স্বাস্থ্য সম্পৰ্কীয় অকণমান কথা লৈ। আপোনালোকে বহুতে জানে যে আজি যোৱা 2019 চনৰ পৰাই মই এক জটিল ৰোগত আক্ৰান্ত হৈ আছোঁ। বহুতে গম পোৱা নাই কথাটো হৈছে 2019 চনৰ পৰা ট্ৰিটমেণ্ট কৰি মই গুৱাহাটীত ট্ৰিটমেণ্ট কৰিছিলোঁ। প্ৰথমতে ভাল পোৱা নাছিলোঁ, তাৰপিছতে ভাল নাপাই মই গ'লোঁ ভেলোৰত গ'লোঁ। যোৱা বছৰ ছেপ্টেম্বৰ মাহতে মই ভেলোৰত গ'লোঁ, এবছৰ হ'ল এতিয়া। তাৰপিছত ভেলোৰত ট্ৰিটমেণ্ট কৰি আছোঁ। ভেলোৰত ডাক্তৰে প্ৰথমতে ধৰিব পৰা নাছিল যদিও শেষত তেওঁলোকে ডিটেক্ট কৰিলে মোৰ পাকস্থলীত 3টাকৈ টিউমাৰ আছে। খাদ্যনলী আৰু পাকস্থলীৰ জংচনতে হৈছে টিউমাৰকেইটা। গতিকে সেই টিউমাৰকেইটা অপাৰেশ্যন কৰি নুলিয়ালে তাৰমানে বেমাৰটো ভাল পোৱা নাযাব। গতিকে তেওঁলোকে অপাৰেশ্যনৰ ডেট আদি মোক দি দিলে। এতিয়া চাওঁতে অপাৰেশ্যনৰ ডেটো আহি পালে। অহা 28 ছেপ্টেম্বৰত মোৰ অপাৰেশ্যনৰ দিন আছিল, কিন্তু বহুত কথাৰ কাৰণত এতিয়া মই আকৌ 28 ছেপ্টেম্বৰৰ দিনটো অকণমান পিছুৱাই অক্টোবৰলৈকে লৈ যাম বুলি ভাবিছোঁ। অক্টোবৰত নি অপাৰেশ্যন কৰিম, কাৰণ মই টকা পইচা যোগাৰ কৰিব পৰা নাই এতিয়ালৈ। বন্ধুসকল, আপোনালোকে হয়তো বহুতে জানে যে মই হাৰি যোৱা মানুহ নহয়, কাৰণ মই যুদ্ধ কৰি ভাল পাওঁ। জীৱনৰ সৈতে যুদ্ধ কৰি মই খুব ভাল পাওঁ, আৰু তাৰে কাৰণে মই ঘৰুৱাভাৱেও যিবিলাক কাম কৰি আছোঁ, মই ঘৰত কম্পিউটাৰত কিছুমান কিতাপ বনোৱা কাম অৰ্ডাৰ লৈ সেইবিলাকো কৰি আছোঁ, তাৰোপৰি প্ৰেছতো কৰি আছোঁ। তাৰ মাজতে মই ফেমিলিটো মেইনটেইন কৰি আছোঁ যিমানখিনি পাৰোঁ। মই ঘৰুৱাভাৱে মই চববিলাক কৰি মই ফেমিলিটো চলাই আছোঁ। তাৰোপৰি মোৰ লিখা মেলাৰ কাম আছে, মই পঢ়া পাতিৰো আছে। মই যিহেতু কিছুমান কিতাপৰ ক্ষেত্ৰত মোৰ লিখাৰ ক্ষেত্ৰত মোৰ অলপমান যথেষ্ট ধাউতি, গতিকে মই পঢ়া পাতিখিনিও অলপ চলাই আছোঁ। জীৱনটো মই বেমাৰৰ মাজেৰে একদম সম্পূৰ্ণকৈ চলাই আছোঁ, ক'তো ঘাটি পৰিব দিয়া নাই। মই আচলতে এটা মেছেজ পঠিয়াব বিচাৰোঁ সেইসকল ৰোগীলৈ, যিসকল জটিল বেমাৰত আক্ৰান্ত হৈ যিবিলাক ৰোগী ভুগি আছে, তেওঁলোকৰ কাৰণে মই এখন কিতাপো লিখিছিলোঁ, জীৱন জিন্দাবাদ মুৰ্দাবাদ কেঞ্চাৰ। সেইখন কিতাপ আকৌ 3য় সংস্কৰণৰ কাম হ'ব এতিয়া। তাত আৰু কিছুমান এড হ'ব কথা, মোৰ যিহেতু ট্ৰিটমেণ্টটো চলি আছে। সেইখন কিতাপ মই পুনৰ উলিয়াই দিম আকৌ। কিতাপখনটো আছে, আৰু তাৰোপৰি মই এই ভিডিঅ'ৰ জৰিয়তেও মই আহ্বান জনাইছোঁ মই সেইসকল ৰোগীলৈকে, যিসকল ৰোগী জটিল ৰোগত আক্ৰান্ত হৈ আছে, তেওঁলোকে কেতিয়াও ভয় খাব নালাগে। কাৰণ বেমাৰটো হয় মানুহে বেছিকৈ যেতিয়া মনটো দুৰ্বল কৰি দিয়ে, তেতিয়া মানুহক বেমাৰে যথেষ্ট বেছিকৈ আক্ৰমণ কৰে। গতিকে মন সবল ৰাখক। আমি এই দুনীয়ালৈ আহিছোঁ এবাৰ, গতিকে আমি হাৰি যাম কিয়? যুদ্ধ কৰি জয়লাভ কৰিহে যাম ইয়াৰ পৰা। গতিকে এই মনোভাৱ মনলৈ আনি আপোনালোকে সকলোৱে আগবাঢ়ি গৈ চিকিৎসা কৰক, আৰু ভাল পাবই, ভাল নোপোৱাৰ কোনো কাৰণ নাই। মোলৈ চাওক, মই এই বেমাৰৰ মাজতে ইউটিউব চেনেলটো খুলিলোঁ। ইউটিউব চেনেলটো অলপ গ্ৰ' হৈছে, অলপ চলপ, তথাপিও কিছু বাকী আছে গ্ৰ' কৰিবলৈ। আপোনালোকে ছাপোৰ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে নিজৰ কাম কৰি গৈ থাকক। কেতিয়াও নাভাবিব যে মোৰ বেমাৰ হৈছে, মই দুৰ্বল, শাৰীৰিকভাৱে দুৰ্বল, বা এইবিলাক একো ভাৱ মনলৈ নানিব। আপোনালোকে শাৰীৰিক মানসিক সকলো ফালে সবল। গতিকে বেমাৰক কেতিয়াও লাই নিদিব। আপোনালোকে নিজৰ কৰ্তব্যত আগবাঢ়ি গৈ থাকক। আমি জীৱন এবাৰেই পাইছোঁ, এই জীৱন যেনেকৈ হ'লেও আমি জিকিবই লাগিব। বন্ধুসকল, মই আপোনালোকক পুনৰ এবাৰ অনুৰোধ জনাইছোঁ, মোক এই চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰক। মই আৰু মোৰ লগত আৰু 10জনক মই আগুৱাই লৈ যাম। এনেকৈ মই মানসিকভাৱে সবল কৰি তুলিম। মই আপোনালোকক আজি ইয়াৰ পৰাই কৈছোঁ, আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে কৈছোঁ। গতিকে সকলোৱে মোক ছাবস্ক্ৰাইব কৰক, যাতে মোৰ
জাৰ্ণিত মই একদম সম্পূৰ্ণৰূপে শেষ প্ৰান্তত মই গৈ উপনীত হ'ব পাৰোঁ কেৱল আপোনালোকৰ সহায় আৰু মোক লাগিব ছাপোৰ্টটো আপোনালোকৰ যথেষ্ট মোৰ প্ৰয়োজন গতিকে ইমানখিনি কৈয়ে আজি এই ভিডিঅ'টো মই শেষ কৰিলোঁ ধন্যবাদ মরিচিকা খেদি হাহাকার করো আমি মরিচিকা খেদি হাহাকার করো আমি এই মরুভূতা জীবন